আপোনাকনো আৰু কি ফাঁকি দিম? আপোনাক ফাঁকি দিবলৈ মোৰ একো নাই। গড় হিচাপেৰে চালে মই এতিয়া মধ্যবয়সীয়া। বিয়া পতা নাই যদিও মা দেউতাকে ধৰি মোৰ এটা মৰমীয়াল পৰিয়াল আছে। মোৰ দেউতাৰ বাবে মই ভাৰ বোৱা সহযোগী, আইৰ বাবে মই লাখুটি, বাইৰ বাবে মই পিছে পিছে যোৱা সহোদৰ। এতিয়া বাটে ঘাটে বজাৰে সমাৰে আলহী অতিথিৰ গৃহে গৃহে মোৰ বিয়াৰেই সৰব চৰ্চা। মই বিয়া পাতিব লাগে। কোনোবাই সোধে মই কৰবাত কথা দি থৈছোনে? কোনোবাই আপোন বুলি নিজৰ আত্মীয়কো যাচিব খোজে। মুঠতে সকলোৰে মনত মোৰ কাল্পনিক বিয়াৰ পৰিৱেশত বিয়া গীত বাজি উঠে। কোনোবাই হেঁপাহেৰে কয় মোক বিয়ালৈ মাতিবা, আন কোনোবাই কয় মোক মাতিবলৈ নাপাহৰিবা। মোৰ কাণ ঘোলা হলেও মোৰ বেয়া লগা নাই, মোৰ বেয়া লগাৰ কথা নাই। আপোনাকনো কি ফাঁকি দিম? অতিপাত খঙাল বুলি পৰিচিত হলেও এইটো কথাত আজিলৈকে মোৰ খং উঠা নাই। আপোনাকনো কি ফাঁকি দিম কাৰোবাক কথা দিয়া নাই বুলি, অথবা সংসাৰ যাত্ৰী হবলৈ মন নাই বুলি? যদিও বা জানো মই মোৰ বাবে ই এক অৰ্থহীন বিলাস। এইটো এটা অৰ্থহীন কথা বুলি জানিলেও এইটো ভুল আমি জানি বুজিয়েই কৰোঁ। যিদৰে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি জানিও বেলেগ পূবত উদয় কৰি পশ্চিমত মাৰ নিয়াও। আপোনাকনো আৰু কি ফাঁকি দিম? সংসাৰ পাতিবলৈ মোৰো মন আছে। খোলাকৈ কৈছো, কাৰোবাক কথাও দিয়া আছে। তথাপিও আপোনাক কাবও কৰিছো, আপুনি মাথো কৈ নাথাকিব। আপুনি যিমানেই কব খালে পস্তোৱা লাৰুটোৰ দৰে মোৰো অনীহা বাঢ়িব। মই নিশ্চয় এদিন বিয়া পাতিম, এই হেঁপাহ মোৰ আছে। পত্নীক আলফুলীয়া মৰমেৰে ভাল পোৱা ময়ো দিম। তথাপিও মোৰ আশা, সংসাৰী হবলৈ আধা সন্যাসী এজনৰ বৰ বিশেষ প্ৰয়োজন নাই। সেয়ে আশা মোৰ বিয়াৰ সেইদিন সোনকালে নাহক।